ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক নৱম শ্ৰেণীৰ ৰিভাইজ সিলেবাস গণিতৰ পৰৱৰ্তীত পাঠ্যক্ৰম বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। তোমালোকৰ পুনৰালোচনা পাঠটোত আহিব সম্পূৰ্ণ পাঠটো আহিব, তাত নম্বৰ আহিব 8। দ্বিতীয় পাঠটো সংখ্যা প্ৰণালী, তাত সম্পূৰ্ণ পাঠটো আহিব, নম্বৰ আহিব 7। তৃতীয় পাঠটো বহুপদ, তাত সম্পূৰ্ণ পাঠটো আহিব, নম্বৰ আহিব 10। চতুৰ্থ পাঠটো স্থানাংক জ্যামিতি, সম্পূৰ্ণ পাঠটো আহিব, নম্বৰ আহিব 5। আৰু তাত তোমালোকৰ 5 নম্বৰ পাঠটো দুটা চলযুক্ত ৰৈখিক সমীকৰণ, তাত আহিব 4.1 পৰা 4.3, 4.4টো নালাগে, তাত নম্বৰ আহিব 7। আৰু তাৰ পাছতে আছে ৰেখা আৰু কোণ, এই পাঠটো সম্পূৰ্ণ আহিব, তাত নম্বৰ আহিব তোমালোকৰ 4। ইয়াৰ পাছতে 7 নম্বৰ পাঠটো হৈছে ত্ৰিভুজ, 7.1 পৰা 7.3 লৈকে লাগিব, 8 আহিব। ইয়াৰ পাছত সামন্তৰিক আৰু ত্ৰিভুজৰ কালি 9.1 পৰা 9.2 লৈকে লাগিব, নম্বৰ আহিব 6। তাৰপাছতে বৃত্ত 10.1 পৰা 10.3 লৈকে লাগিব, নম্বৰ আহিব 8। তাৰপাছত অংকন, তাত প্ৰথম পাঠটোহে লাগিব 11.1টো, নম্বৰ আহিব 4। ইয়াৰ পাছতে 11 নম্বৰ পাঠটো হিৰণৰ সূত্ৰ, তাতে তোমাৰ 12.1 পাঠটোহে লাগিব, নম্বৰ আহিব 4। 12 নম্বৰ পাঠটো তোমাৰ পৃষ্ঠকালি আয়তন 13.1 পৰা 13.4 লৈকে লাগিব, নম্বৰ আহিব 8। তাৰ পাছতো পৰিসংখ্যা 13 নম্বৰ পাঠ, তাত 14.1 পৰা 14.3 লৈকে লাগিব, নম্বৰ আহিব 8। আৰু সম্ভাৱিতাত সম্পূৰ্ণ পাঠ, নম্বৰ আহিব 3। তোমালোকে এতিয়া গম পালা, প্ৰতিটো পাঠৰ নম্বৰবোৰ গম পালা। এতিয়া তোমালোকৰ মুঠ নম্বৰ হ'ব লিখিত পৰীক্ষাত 90 আৰু আভ্যন্তৰীণ মূল্যায়ন থাকিব তোমালোকৰ আগৰ দৰে 10। এতিয়া তোমালোকে যিহেতু পাঠ্যক্ৰম পৰৱৰ্তীত হ'ল, তোমালোকৰ ৰিভাইজড হ'ল, তোমালোকৰ যথেষ্ট কমি গ'ল, গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা আৰু বছৰেকীয়া পৰীক্ষা হ'ব, তোমালোকে ভালধৰণে পঢ়ি নিশ্চয় দিবা।